हेलो फ्रेंड আকৌ আপোনালোকৰ মাজত আহিলো নতুন এটা ৰেচিপি লৈ আজি মানে মাছ ফ্ৰাইটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ বনালে খাবলৈ টেষ্ট হয় ভিডিওটো সকলোকে চাওক প্ৰথমতে লব নিমখ জিৰা পাউডাৰ আধা চামুচ লব ধনিয়া পাউডাৰ আধা চামুচ জলকীয়া গুড়ি আধা চামুচ লব হালধি গুড়ি লব আধা চামুচ ফ্ৰাই মছলা ঢালিব 1 চামুচ গোটেই মছলাখিনি অকণমান পানী দি কিনি সানি লব মছলাখিনি সানি হৈ গ'ল এনেকুৱা হ'ব মছলা সানাখিনি ৰৌ মাছখিনি ভালকে মছলাখিনি এনেকৈ লগাই দিব ভালকে মছলাখিনি লগাই ভাজিলে খাবলৈ টেষ্টটো বহুত ভাল হ'ব গোটেই মাছখিনি এনেকৈ মছলাখিনি লগাই দিব গোটেই মছলাখিনি লগাই হৈ গ'ল গেছ জ্বলাই ল'ব কেৰাহী ভালকে গৰম হ'বলৈ দিব তাৰ পাছতে তেল ঢালিব কেৰাহী গৰম হৈ গ'ল তেল ঢালি দিব তেলখিনি বেছিকৈ ঢালিব মাছ ফ্ৰাইটো বহুত ভাল হ'ব তেলখিনি ভালকে গৰম হ'বলৈ দিব তেল গৰম হৈ গ'ল এটা এটাকে মাছৰ পিছ এৰি দিব কেৰাহীত যিমানখিনি ধৰে এইটো হিচাপত ঢালিব বেছিকৈ ঢালিলে মাছখিনি ভাঙি যাব ভাজাটো বেয়া হ'ব মাছখিনি ঢালি কিনি লৰাই নাথাকিব ভালকে এক সাইডটো হ'বলৈ দিব তাৰ পাছতহে লৰাই দিব নহ'লে মাছখিনি ভাঙি যাব মাছ এক সাইড ভাজা হৈ গৈছে মাছখিনি উলটাই দিব মাছখিনি কৰকৰীয়াকৈ ভাজিব খাবলৈ টেষ্টটো বহুত ভাল হ'ব দালিৰ লগত মাছখিনি ভাজি হৈ গ'ল প্লেট এটাত নমাই ল'ব এটা এটাকৈ নমাব গোটেইখিনি একেলগে নমালে ভাঙি থাকিব বাকী মাছখিনিও এনেকৈ ভাজি ল'ব ফাইনালি মাছ ফ্ৰাই হৈ গ'ল এনেকুৱা হ'ব মাছ ফ্ৰাই আজিৰ ভিডিওটো চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা হৈছে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ থেংক ইউ বাই